এতিয়া ৰাতি হৈছে 11:30 আৰু এই 11:30 বজাত মই কৰি আছোঁ এইবোৰ কাম। দেখিছেনে ৰাইজ? মানে ল'ৰাৰ বাৰ্থডে, এই বাৰ্থডে পাতাৰ মছলা ওলাই গৈছে। এইফালে এয়া পিঁয়াজ, আদা, নহৰু বাকলি গুচোৱা দিছে, এইফালে আলু আৰু চাটনি পিচিম অকণমান, কেঁচা চাটনি কালিৰ কাৰণে, এইখিনি ৰেডি কৰিছোঁ। এইবিলাক আৰু সৰু সুৰা কিবা কিবি আনিছোঁ, ধেৰ কাম আৰু মানে এইবিলাকতো জানেই আপোনালোকে। চ' ৰেডি কৰি আছোঁ। এইখিনি কাম আগবঢ়াই থ'ব পাৰিলে মোৰ যথেষ্টখিনি আগবাঢ়ে মানে, চ' সেইটো কাৰণে ৰেডি কৰি আছোঁ। পুৱাই আহিলোঁ এইফালে মাংস ল'বৰ কাৰণে আৰু এয়া এইফালে আমাৰ হিৰো মোক হেল্প কৰিবৰ কাৰণে আহিছে মোৰ লগত। এইফালে আমাৰ হিৰো মাংস কাটি আছে, মানে চুৰু আৰু ৰাতিপুৱাৰ পৰা আৰম্ভণি। এইফালে আৰম্ভ কৰিব লৈছোঁ মাংস বনাবৰ কাৰণে। সেয়া আদা, নহৰু, আলু, পিঁয়াজ লগতে বিলাহী সকলোখিনি এনেদৰে ৰেডি কৰি আছোঁ। এইফালে অকণমান গৰম পানী লাগিব, যিটো ৰেডি কৰিছোঁ। এফালে মাংস ধুই মেলি ৰেডি, পোলাওৰ কাৰণে চাউল ৰেডি, মানে লাহে লাহেকৈ কৰি আছোঁ আৰু দেই গাইজ, দেৰি হৈ যাব যে আজি। তো আলুখিনি আজি ফ্ৰাই কৰি লৈছোঁ। আজি এটা বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ। এইফালে মোৰ বুটৰ দাইলখিনি হৈ গৈছে, কিন্তু অকণমান আন্ধাৰ হৈ আছে, সেইকাৰণে আপোনালোকে ভালকৈ নাই দেখা বাৰু। বুটৰ দাইলটো হৈ গৈছে। ফাইনেলি মোৰ পিঁয়াজখিনি ধুনীয়াকৈ হেৰি হৈ গ'ল, ভুনা হৈ গ'ল। এয়া পিঁয়াজ গোটেইখিনি খুন্দি ল'লোঁ। এতিয়া মই দিম তাত মাংসখিনি। মই মাংসখিনি দি ল'লোঁ। যিহেতু কেৰাহীখন ডাঙৰ হৈছে, গেছটো অকণমান সৰু হৈছে, গতিকে আৰু এনেকৈ বনাব লাগিব আৰু কষ্ট মষ্টকৈ। মোৰ মাংস প্ৰায় হ'বৰ হৈছে আৰু এয়া এইফালেও বনাই আছোঁ, মানে দুখন কেৰাহীত বনাব লগা হ'ল, কাৰণ গেছটো সৰু মিলাব নাই পাৰা, সেইটো কাৰণে দুখন কেৰাহীত বনাই আছোঁ। এইফালে এনেকৈ প্ৰসাদখিনি ৰেডি কৰি লৈছোঁ, যিহেতু প্ৰসাদ অকণমান খালে ভাল লাগে। লগতে আমাৰ এইয়া বাৰ্থডে বয়, বাৰ্থডে বয়, यस मैम। बैक, कम बैक। आज क्या बोलेगा तुम? आज तो ज्यादा कुछ बोलने के लिए है नहीं। हाँ आज से बहुत बड़ा नंबर में पहुंच गया। हाँ मतलब 20 साल हो गया। हाँ, अब 20 नंबर जैसा 20 जिम्मेदारी भी बढ़ गया है। बढ़ गया है, बस उसको निभाना है, निभाना है। वही बोलेंगे। आ, आशीर्वाद कीजिए। आशीर्वाद अच्छा देखा जाएगा बाद में, आशीर्वाद कहाँ देना है। तो तुम क्या बोलेगा? कमेंट सेक्शन में देना है। कमेंट सेक्शन में देना हो। अच्छा तुम क्या बोलेगा? हम कुछ नहीं बोलेगा। कुछ नहीं बोलेगा। इफ्तिका काका की कबी? टीका काका, हाँ टीका काका জানো মোৰ খালি বাৰ্থডে যায়। তাৰ মানে গাইজ তাৰ কালি বাৰ্থডে আছে, আজি মোৰ বাৰ্থডে, ল'ৰাৰ বাৰ্থডে, মানে কালি তাৰ বাৰ্থডে। তো সেইকাৰণে তাৰ বাৰ্থডেত যাব লাগে। আৰু আমাৰ এইয়া বাৰ্থডে বয় লগতে বেলুন ফুকাই ফুকাই ৰেডি কৰি আছে হিমু মামা দেই, মই তাক হিমু মামায়ে কওঁ, কাৰণ তাৰ এটা হাঁহিৰ ষ্টাইল আছে, হিমু মামাৰ লগত মিলে। আৰু এয়া হ'ল মোৰ ঘৰৰ কণ্ডিশ্যন। এইয়া বেলুন ফুকাই ফুকাই এইবিলাক কৰি থৈ দিছে। এয়া এইফালে আৰু বোলে বেলুন ফুকাবই আছে, দেখিছেনে? চ' ৰেডি কৰি আছোঁ এনেকৈ, আপোনালোকক বাৰু দেখুৱাই আছোঁ বাকীখিনি পিছত। হ'ল বাৰ্থডে গিফ্ট কোনে দিলে? বিটুৱে। यस। চাওঁ চকলেটটো কেনেকুৱা, বাহ, মানুহটো যেনেকুৱা চকলেটটো তেনেকুৱা। আৰু আমাৰ ফাৰ্ষ্ট আলহী এই আহি গ'ল বিটু, কিন্তু বহুত ডেট বেয়া পাইছোঁ সেইকাৰণে। বাৰু ভাজিয়ে নহওক, ভাল লাগিল ন অহাৰ কাৰণে। सिनेमैटिक शॉट्स। চিনেমেটিক চকছ, আৰু এইটো যোনে কৰিব তাৰ হাৰ্টৰ প্ৰব্লেম নহয়। ডাঙৰ হৈ গ'ল। मन डाঙৰ কথা ফাটি যাব।
মোৰ ল'ৰাৰ বাৰ্থডেৰ ফাৰ্ষ্ট আলহী আমাৰ অপূৰ্ব দা। অপূৰ্ব দা কেনেকুৱা হৈছে খানা? ঠিকে আছে বাৰু দিয়ক, ঠিক আছে খাওক। ধুনীয়া খানা, থেংক ইউ। এতিয়া অহাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আইডেন্টি কাৰ্ডেদি ভৰ্তি হৈ গৈছে গোটেই কলেজখনত। এইফালে হিমু মামাই লেকচাৰ দি আছে, আমাৰ বিলাকে মুখ মেলি মেলি শুনি আছে। তো এইবিলাক আইডেন্টি কাৰ্ড ঠিক কৰি কিনে চবে মোক পিন্ধাই দিছে, পিন্ধাই কিনে মোক উঠিবা দিছে। আমাৰ মেডাম দেখিছেনে নাই, ৰান্ধনী বাইদেউ দেই। এইটো আমাৰ ঘৰত আহিলে পেটটো সাৰেদি ধুই আহে, খালি খাওঁ খাওঁ। ৰাতিপুৱাৰ পৰা 4বাৰমান খালা বোধহয়। একবাৰ মিছা কথা। মই হ'লে ৰাতিপুৱা 9টা বজাৰ পৰা কামত যাওঁ, চবৰ আগতে কয়। আৰু এতিয়া কেইটা বজাত আহিছে গাইজ দেখিছেনে? মোৰ ঘড়ীটো দেখাই আছোঁ, এইফালে চাওক, মোৰ ঘড়ীটো চাওক, মোৰ ঘড়ীটো চাওক, তাইৰ মোবাইলটোত নহয়। মোৰ ঘড়ী দেখাই দিছোঁ, মই 9টাৰ পৰা লাগি দিছোঁ। চাহ কাণত ধৰি চৰি গৈছে এতিয়া। আৰু এই আমাৰ ভাই অভিজিত, মোৰ একদম ভাই আৰু সেইটো দেই। আৰু এইটোতো আৰু ক'বই নালাগে, এইটো ভাই বেষ্ট ফ্ৰেণ্ড চব হয়। আৰু মোৰ চবতকৈ ডাঙৰ গেষ্ট আহিছে এতিয়াহে, সেয়া লোকৰ ল'ৰাই মেট্ৰিক পাছ কৰিছে। মিঠাই টোপলা চোপলা ডাঙৰ চাঙৰ হ'ব লাগে আজি হয়। হোৱা চব্জিত নিমখ দিব অহা মানুহ আছে যদি এইজনী আছে। বিয়া হৈ শকত হৈছে আৰু পাৰ্টি চাৰ্টি নাই দিয়া। চাব ব'লা। এয়া বাবাৰ ফ্ৰেণ্ড হয়, ক্লাছ ফ্ৰেণ্ড আহিছে। আৰু আমাৰ নাৰ্জিনা মেডাম আহিছে ইমান দূৰৰ পৰা, ভাল লাগিছে সেইটো কাৰণে। এয়া মোৰ ভাইটি অভিজিত, মই কৈ থাকোঁ যে মোৰ ভাইটিও আছে অভিজিত, একেলগে কাম কৰোঁ। চ' আহিছে সি, তাক খাব দিছোঁ, মোৰ সময় নাই। দিয়া খোৱা, কেনেকুৱা হৈছে ক'বা জানা? দিয়া ঠিক আছে, থেংক ইউ। বহি বহি ভাগৰ লাগিছে বা বাৰ্থডে কোনোবাই মস্তে কষ্ট কৰি, কাৰোবাৰ এনেই ভাগৰ লাগিছে। এইবিলাক আমাৰ মানুহ, হেল্পাৰ মানুহ দেই চব। জ্বলাবা হ'ব। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Mom. গৰম আছে মানে নামটো তো নাজানো নহয়, বাবু বুলি মোক বেয়া চাপ বাবু বুলিয়ে কৈছো। হেৰি কৰচোন, এই ৰিচি আছে আৰু প্ৰীতম আছে, প্ৰসাদৰ ব্যৱস্থা কৰচোন। মই নিজে খাম। এয়া মোৰ হস্পিটেলতো হেল্প,
ঘৰত আহিও শান্তি নাই হেল্প মোৰ কামতে লগাই দিছোঁ বেচেৰা বাবুৰ কাৰণে কৰিছা ন অঁ তাকেইতো তাৰপিছত এয়া আমাৰ ৰুবুল ৰুবুল খানা কেনেকুৱা হ'ল ক ভাল হ'লেও খা বেয়া হ'লেও খা বাবা ঠিকে আছে দিয়া দিয়া খোৱা খোৱা কি দিয়া খোৱা अपना ही घर समझो हाँ हाँ अपना ही घर समझो दिसे डायलॉग क्या चीज है সহায় সহযোগ এয়া আমাৰ ৰুবুল আৰু কাক গৌতমক সহায় কৰি আছে ধুনীয়াকৈ কি খোৱালো বেয়া নাপাবি আছে আশা পেণ্ডিং হৈ আছে খুৱাম ইনশাল্লাহ আল্লাহেও খাব দিলে দিয়া ঠিক আছে আমি তাইৰ বিয়াৰ মানে খানাৰ দায়িত্ব ৰান্ধনি মঞ্জু বাইদেউ আৰু মই ল'লো মই নলওঁ মোৰ ভাগৰ লাগিছে মই ভাগৰি পৰিছোঁ হা চুমিক দিব লাগিব এইবাৰ চুমিক দিব লাগিব মোৰ তাই হেল্পাৰ হিচাপে আছে বাৰু যিয়ে নহওক আপুনি আৰু মই ৰান্ধাৰ দায়িত্ব মই নোৱাৰোঁ দেই পাৰিব লাগিব মই নোৱাৰোঁ ভাগৰি গৈছোঁ লাগিব নহ'ব ৰিংকু মাহী বিয়া খানা দিব বোলে আমি বিয়া খাব আহিম লাষ্ট মই ষ্টেটাছ দেখা পাইছিলো অঁ তাকে মই ভাবি আছো বিয়া খাব আহিম হা বিয়া আগতে কইনা চাবা যাম আগতে তোমাৰটোৱে খাই লওঁ কইনা চাবাতো নিবই লাগিব মোকতো মাহীয়াক নেগেলি কেনেকৈ হ'ব হয় নাই কিন্তু বহুত আৰু টাইম আছে 6-7 বছৰ মই এতিয়া বাহিৰত যাবা আছে তাৰ পৰা আহিবা আছে সপোনটো তাতেই দে এতিয়া মিৰমুন্দি বিদায় দিলোঁ দে খানা কেনেকুৱা হৈছে ভাল লাগিছে ভাল হৈছে ফেন্টাস্টিক ফেণ্টাষ্টিক অঁ লৈ আহ কইনা এইটো চোৱা মাহি লাজ করছি কেন আছি মাহি মায়ের লাজ নকরে মায়ের লাজ ভালো আছি না বঢ়িয়া মোৰ ভিডিঅ' কৰা মানুহ দেই খানা মজা হৈছে বোলে সব আইতে পেতে ভালো তোমার নামটো আন্টি হেল্ল বাইদেউ হাই আজি বাৰ্থডে খাবা Say hello. হেল্ল' কোৱা Hello. হাই হাই Koi de you naughty boy. Je kuch na koi to. Naughty. টিংকুল টিংকুল তো গোৱা টিংকুল গোৱা কালাৰবিলাক কুটাকি দাদু এইটো কি কালাৰ কেটা হোৱা খানা বহুত ধুনীয়া এক পোলাও খাব লাগিলে আমি হাত লৈ আহিম মই দি আছো হ'ব নালাগে বাকীখিনি খাব পাৰিলে আৰু পিছত বাবু পোলাও লাগিব নে ভাত পোলাওটো পাৰি অকণমান লৈ আহা যোৱা
কেনেকুৱা আছে খানাটো? বঢ়িয়া আছে বঢ়িয়া ভাল বনাইছে পোলাও গোটেইখিনি ভাল লাগিছে চিকেনটো ভাল লাগিছে পনীৰটো টেষ্ট কৰিছোঁ ঠিকেই আছে দিয়া। একদম মোৰ লাষ্ট মানে কি ক'ম আলহী লাষ্টৰ আলহী ভাইটি আৰু অঁ লাষ্টৰ আলহী ভাইটি আৰু ভণ্টি আলহী নহয় একচুৱেলি আমি একেলগে থাকোঁ যেতিয়া ভাই ভনীৰ নিচিনাকৈ আছোঁ আৰু এইফালে আমাৰ মেডাম ভাগৰি গৈছে অফিচৰ পৰা আহি আৰু এইফালে আমাৰ মামনি মেডাম খানা কেনেকুৱা হৈছে বহুত ধুনীয়া আছে হা বহুত ধুনীয়া আছে বহুত ধুনীয়া আছে থেংক ইউ ছ' মাছ বাৰু পোলাও ঠিক আছে থেংক ইউ আৰু আমাৰ এয়া বাৰ্থডে বয় মানে ভাগৰি গ'ল ভোক লাগিলে এতিয়া বহি গ'ল খাবৰ কাৰণে 11টা বজাত আৰু এইফালে আমাৰ মেইন ৰান্ধনীজনী এয়া একদম অৱস্থা বেয়া আৰু আমাৰ কেমেৰামেন এয়া একদম যথেষ্ট হেল্প কৰিছে মোক আৰু বাকী যিয়ে নহওক কাষ্টাৰ্ড চুৰ এইফালে আছে কাষ্টাৰ্ডটো খাই আছে চুৰ কৰি আৰু মই নিজে আৰু গাইজ চবে জানা নহয় দৰাৰ মাক গতিকে আৰু এয়া দিম আৰু মাউনি লৈছা অঁ এবাৰ ফিডবেক দি দিব কেনেকুৱা হৈছে একদম বঢ়িয়া আছে এক্সেলেন্ট এয়া কালাৰে কয় কেনেকুৱা হৈছে পনীৰ পনীৰ কিন্তু কৈ যাওঁ বা মই and this one potato এইটো বহুত ধুনীয়া বনাইছে এইটো গোটেইখিনি ভাল আছে আমাৰ মেইন মানুহ ডেড বডি হৈ গৈছোঁ আজি কি খাইছে চাওঁ অকল পোলাও আৰু মাংস আৰু পনীৰ কোনে খাব পনীৰটো মন যোৱা নাই খা ফেভৰেট বুলি ফেভাৰেট হয় কিন্তু বডিটোৱে টানা নাই আজি আৰু লোট ল'ব নোৱাৰা হৈ গৈছে আৰু আচ্ছা এইকেইটা আমাৰ চব মেনেজাৰ্ছ আৰু চবৰ পৰা ধুনীয়া Cameraman. গিফ্ট দিয়া মানুহজনী দেখাই যা এইজনী কেক যেনেকুৱা ধুনীয়া মানুহটো এনেকুৱা ধুনীয়া আৰু কিবা ক'বা নেকি আৰু একো নকওঁ আৰু সকলোকে মাতিছিলোঁ যিমানখিনি মানুহ আহিলে বাৰ্থডে খাবৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ যদি খোৱা বোৱাত কিবা কোনোবাই বেয়াও পাইছে তাৰ কাৰণে ক্ষমাও বিচাৰিছোঁ লগতে মোৰ ল'ৰাটোক আশীৰ্বাদ দিব বুলি সকলোৰে পৰা আশা কৰিছোঁ ধন্যবাদ গোটেই দিনটোৰ ব্যস্ততাৰ পিছত এতিয়া ৰাতিহে বাৰ্থডে কেক খুৱাই দিব চব মানুহ যোৱাৰ পিছতহে এতিয়া কেক খুৱাব বোলে হিমাকক চাহ কেকটো ভাল লাগে কিন্তু গা দুৰ্বলে বস্তু সোৱাদ নাইকিয়া কৰি দিছে চব কৰা কাৰণে আমাৰ ৰাতিৰ মৰম আৰু ভাল পাওঁ চব যোৱাৰ পিছত ন অলপ খুৱাই দিওঁ নেকি ময়ো হেপী বাৰ্থডে টু ইউ থেংক ইউ সদায় এনেকুৱা থাকিবি আমি বেষ্ট ফ্ৰেণ্ডহে হয়নে নহয় য়েছ এয়া বাৰ্থডে বয় মানে গিফ্ট কিবা কিবি পালে তাৰমানে সিয়াৰ মনটো খুব খুচ এতিয়া সি গিফ্ট চাব এতিয়া কোনে কি দিছে কোনে কি দিয়া নাই। गाइस आई एम सो टायर्ड अभी कुछ भी एनर्जी नहीं बचा है शरीर में अब बस एक ही चीज़ करना है कि जो ड्रेस पहन रहा हूँ इसी में सब कुछ वीडियो आना चाहिए तो इसीलिए मैं अभी सब अनबॉक्सिंग कर रहा हूँ जो कुछ भी मिला है तो आप लोगों को भी दिखाते हैं इसके बाद भाई सीधा सोने जाएंगे भाई क्योंकि बिल्कुल टायर्ड हो रहेगा तो चलिए अनबॉक्सिंग शुरू करते हैं तो ये था फर्स्ट गिफ्ट तो बढ़िया है ये टी शर्ट है एक टी शर्ट फिर इधर और सर ये शर्ट है हाँ इधर पे एक टी शर्ट है फिर ये भी बढ़िया है ये भी इधर पे भी एक शर्ट है ये देखो बहुत ही मस्त वाला कलर का है ये भी मस्त है सबसे यूनिक गिफ्ट आया है भाई एकदम साफ एकदम मतलब खतरनाक वाला भाई गिफ्ट आया है ये गमछा देख के भाई दिल खुश हो गया मज़ा आ गया भाई ये देख के क्योंकि इस पहले कभी ये गमछा वगैरह नहीं आता है लेकिन आज पहली बार आया तो बढ़िया लगा भाई ठीक है उसके बाद एक और है और भाई भाई इसके साथ ये गमछा दिया है तो जिसने भी दिया है भाई बहुत बहुत शुक्रिया आप लोग आपको भाई इतना सारा चॉकलेट आया है ना भाई मैं अभी चॉकलेट की दुकान खोल सकता हूँ भाई ये देखो भाई चॉकलेट की चॉकलेट है भाई इधर पे एक है ये रहा दो फिर ये रहा तीन फिर ये रहा चार ये रहा पाँच
और ऊपर से मैंने 2 चॉकलेट ऑलरेडी खा दिया भाई, खत्म कर दिया खा के। ये 5 और अभी हाँ ये भी एक ये और फिर परफ्यूम है बढ़िया वाला सेंट वाला है, और इधर पे भी एक है 2 परफ्यूम है, एक फॉग का एक रियल मैन का, बहुत ही सेक्सी वाला परफ्यूम है। ये वाला लास्ट में खोलेंगे क्योंकि इसमें बहुत अच्छा वाला पैकिंग है, देखेंगे क्या है इसमें। इसमें भी खोलते हैं एक बार। ये क्या है भाई, हटो, एक और गिफ्ट आ गया क्या। अरे बहुत ही वाह, खतरनाक अच्छा। और यूनिक वाला पेन हाँ है। यूनिक वाला है, अच्छा है, क्वालिटी ये देखो। अच्छा है। हाँ तो लास्ट गिफ्ट इधर पे कॉफी है, कॉफी। दरअसल मैं गलत बोला गाइस, ये लास्ट गिफ्ट जो मैं खोल रहा हूँ यही सबसे पहले आया था। पहले आया था, सबसे पहले आया था, फर्स्ट गिफ्ट था वो, लेकिन पैकिंग लास्ट में खोला। हाँ, गिफ्ट का तो इतना ये नहीं है, सबसे पहले हम लोग सबको अच्छा से ये किया है, शुक्रिया। शुक्रिया अदा किया है सबको अच्छा से। हम लोग मतलब खाना पीना खिलाने के लिए कोशिश किया, सब लोग खुश होके गया है। पता नहीं किसने क्या क्या बोलेगा कल, लेकिन जो भी हो दिल से सबको शुक्रिया अदा किया है। सब लोग आया है, हम लोगों को सपोर्ट किया है, इसलिए। इधर पे ये है तो ये कप है, कॉफ़ी कप रेड कलर का। रेड कलर का। तो आज के लिए बाय बाय। और एक चीज है, और एक चीज़ है, क्या क्या होगा, क्या पैसा होगा? पैसा और पैसा भी मिला है, पैसा है थोड़ा बहुत। अच्छा ठीक है। तो आज के लिए इतना ही है, बाय बाय। बाय बाय।